সূৰুজে স্পৰ্শ নকৰা গাঁওখন চনকা এটা চৰ্চিত নাম আজি কিছু বছৰৰ পৰা কিন্তু কিয় চৰ্চিত এই চনকা আমি গৈছিলোঁ চনকালৈ চনকাৰ বিষয়ে জান অজান কিছু কথা জানিবলৈ গুৱাহাটীৰ পৰা মাথো 1 ঘণ্টাৰ দূৰত্বত মৰিগাঁও জিলাৰ পশ্চিম মায়ঙত অৱস্থিত এই চনকা গাঁওখন চৰ্চালৈ অহাৰ কাৰণ মায়ঙৰ যাদু নহয় চনকাৰ ৰাইজে বেলিৰ পোহৰ পাই পুৱা 9 বজাৰ পিছতহে ওখ পাহাৰেৰে বেৰি ৰখাৰ বাবে পুৱা 9 বজালৈকে বেলিৰ পোহৰে স্পৰ্শ নকৰে চনকাক বেলিৰ পোহৰ কেই বজাৰ পিছত পৰে বুলি ক'লে 9 বজাৰ পিছত হয় পোহৰ দেখা পায় হয় আজি 2 বছৰ হৈছে ৰাস্তাটো হবা এতিয়াহে আমি অলপ আমি সৰুতে আমি তাৰমানে বহুত অসুবিধাত চলি ৰাস্তা নাছিল পাহাৰেদি কুকুৰীয়া ৰাস্তাইদি আমি যাওঁ বৰলুইতৰ পাৰত নৈসৰ্গিক শোভাৰ মাজত অৱস্থিত চনকাত প্ৰতি বছৰে এবুকুলৈকে বানপানী হয় বিদ্যুৎ সংযোগৰ পৰা এতিয়াও বঞ্চিত গাঁওবাসী গাঁওখনত নাই কোনো স্বাস্থ্য কেন্দ্ৰ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈও যাতায়াতৰ অভাৱ বাট পথৰ অৱস্থাও তেনেই শোচনীয় চিকিৎসাৰ ব্যৱস্থা বুলি ক'বলৈ আমি ইয়াৰ পৰা আপোনালোকৰ পাহাৰৰ মাজেৰে যি এটা ৰাস্তা আছে সেই ৰাস্তাৰে যাব লাগে আগতো অৱস্থা এনেকুৱা আছিলে মানে আমি টকটাত ভাৰ কৰি মানে মানুহ নিব লগা অৱস্থা আছিলে বিশেষকৈ ডেলিভাৰীৰ ক্ষেত্ৰতো সাংঘাতিক সমস্যা কিন্তু এনে নাৱৰ ব্যৱস্থা আছিল কিন্তু এতিয়া নাৱৰ যিহেতুকে ব্ৰহ্মপুত্ৰ অলপ আঁতৰি গৈছে নাৱৰ ব্যৱস্থাটো নাই বৰ্তমান যদিওবা চনকাৰ লুইতৰ বালিচৰ এতিয়া আমোদ প্ৰমোদৰ এক স্থানলৈ ৰূপান্তৰ হৈছে ভিন্ন ব্যৱসায় গঢ় লৈ উঠিছে কিন্তু চনকাবাসী এতিয়াও যেন ঠিক বেলিৰ পোহৰৰ পৰা বঞ্চিত হোৱাৰ দৰে বঞ্চিত হৈ ৰৈছে সকলো দিশতে চনকাবাসীৰ সমস্যাসমূহলৈ চকু দিবলৈ স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ আহৰি হ'বনে ব্যুৰো ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ